बाक्सानि सालबारियाव गिलुबालुयै सासे आइजोखौ जिउ फोजोबदों जाय थासारिखौ जों दिन्थिनो हाया गावजों गाव जयैनो जौ लोंलायनायनि उनावनो बे गिलुबालु जाथाया जानो मोन्दों बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय उथियागुरियाव जौ लोंनायनि निसाजों गाज्रियै दाननानै सासे आइजोनि जिउखौ फोजोबदों थैनाय आइजोआ सालबारि सान्थिपुरनि थानेश्वर सूत्रधरनि बिसि पहेरि सूत्रधर थांनाय हराव बुथारग्रा धनेश्वर दासनि न'आव जयै जौ लोंलायदोंमोन धनेश्वर दास पहेरि सूत्रधर आरो धनेश्वरनि बिसिया नाथाय जौ लोंबाय थानाय समावनो हरखाबै गावजों गाव नारा नाथा दान्थे बिथान्थे जायो आरो जौ लोंनायनि निसाजों गोबाव हाथियारजों गाज्रि गोदोनायाव दानस'यो आरो जायगायावनो जिउ गोमायो जाथाय जानाय जायगायाव सालबारि पुलिसा नुजाथि हैनानै आइजोखौ सिखाजों दाननानै बुथारग्रा धनेश्वर दासखौ खायो लोगोसे जाय सिखाजों आइजोखौ दानदों बेखौ लानानै नायबिजिरनायखौ जागायो পৰীক্ষায় চাউল জাৰে কাবাৰ ধান জাৰে কাবাৰ ঘৰ মুচি দিয়ে সেনেকৈ বাইদেউটো আমাৰ চলি আছে নাবালক আছে ল'ৰা তিনিজন সিহঁতক পালি আছে এই আমাৰ ভিনীজন ই হ'ল মদাপী কাম নকৰে অলপ কাবাৰ ক'ৰবাত কাম কৰিব ক'লেই মদাই খাব এই আমাৰ বাইদেউটোৱে চব চলাই থাকে এই সৰু ল'ৰা তিনিজন আছে মদ খায় নেকি তেওঁ বাইদেউটো কাম কৰে অলপ মদ খায় কিন্তু আজি সিহঁতৰ ঘৰত কিয় আহিছিলে আজি অহা কথাটো নাজানো কিন্তু কাম কৰিব মানুহজন আগে পিছে আহি থাকে কি নাম তেওঁ অঁ আমাৰ বাইদেউটো নামটো পহৰি আৰু যোনে মাৰিছে তেওঁৰ নাম কি তেওঁৰ নাম বোলে ধনা আমিও এতিয়া শুনা পাই পেলাই আহিলোঁ কি ক'ব ঘটনা কোৱা ঘটনাটো মানে এই শুনা পাই আহিলোঁ আৰু চাব আহিলোঁ মাৰিছে বুলি ধনা মাৰা বুলি শুনা পাই আমি ইয়াতে আহিলোঁ আৰু গোটেইবিলাকে আমি গাঁৱৰ কেইজনমান আহিছোঁ ইয়াতে চাবা ঘটনাটো মানে মই জাষ্ট ভাত খাব ওলাইছিলোঁ এনেতে গম পালোঁ যে মোক ল'ৰা এটাই ফোন বুলি সি ফোন কৰি ক'লাক যে কিবা এটা হৈছে মই ৰাস্তালৈকে ওলাই গ'লোঁ ওলাই যোৱাৰ পিছত গম পালোঁ যে ইহঁতৰ ল'ৰাটো আমাৰ গাঁৱৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে সিহঁতক তাৰমানে খবৰটো দিলাক যে এনেকুৱা হৈছে তাৰমানে যিটো আমাৰ আমি ধনা মণ্ডল বুলিয়ে জানো এনে ধনা মণ্ডল বুলি কওঁ ধনেশ্বৰ দাস তেখেতে তাৰমানে এই যিজনী মানে ঢুকাল মানে যিজনক কাটিছে তাইক কাটা বুলি ক'লে তাৰপিছত মই আৰু মোৰ অলপ আলহী আছিল মই আলহীখিনিক বিদায় দি তাৰপিছত খবৰটো ল'ব আহিলোঁ বিশেষ আৰু এইখিনিয়ে বিশেষ আৰু আমি গম পোৱা নাই মহিলাগৰাকী ক'ত আছিল মহিলাগৰাকী আমি সৰু শালবাৰীৰ কিহৰ কাৰণে আহে কিবা এনেকৈ আমাৰ চকুত যিখিনি তাৰমানে আমাৰ দৃষ্টিগোচৰ হৈছে সেইমতে কিন্তু ইমানকৈ নাহে আজিয়ে মই অহা প্ৰথম দেখা পাইছোঁ আৰু আজিয়ে প্ৰথম শুনিছোঁ যে মহিলাগৰাকী আহিছে আজি নহয় এই মানুহজনে ইয়াতে আহি থাকে ইয়াতে আহি কাম কৰি খায়ে থাকে চিৰদিনে আমি জানো মদ খাইছিল কিজানি আমাৰ তাৰমানে বিশ্বাস আৰু মানে আৰু যিখিনি আমি দেখা পাইছোঁ আহি পৰিস্থিতিটো হৈ কিজানি মদ খাইছে এতিয়া তাৰমানে কি হৈছে আমাৰ পূবতীয়াগুৰি গাঁৱত এই কি মানুহ এটা আহিছিল মাইকী মানুহ এটা তাৰ কাৰণে তাৰমানে কি হ'ল আমি একো গমেই পোৱা নাই তাৰপিছত ডেড হ'ল বুলি শুনিলোঁ ডেড শুনাৰ পিছত আহি কিনে চালোঁ হা মাইকীটো ঘৰ আছিল শান্তিপুৰ তাৰপিছত আমি আহি চাওঁ যে একদম তাৰমানে গলঠনেদি কাটি দিছে তিনিটামান ঘাঁহ পৰছে এতিয়া এই য'ত আহিছিল সিহঁতৰ হাজবেণ্ডে কাটিছে তাৰমানে কি নাম তেওঁৰ নাম ধনেশ্বৰ দাস কিহৰ কাৰণে মানে কি অলপ ড্ৰিংকছ কৰে মাইকীটো ড্ৰিংকছ কৰিছিল একেলগে মদ খাইছিল তিনিওটাই এতিয়া আমি বিশেষ গম নাপাওঁ এতিয়া আজিয়ে গম পালোঁ তাৰমানে আগে পিছে আহিছিলোঁ আমি গম নাপাওঁ আমি বজাৰত থাকোঁ সেইকাৰণে গম পোৱা নাই আৰু ইনভেষ্টিগেশ্যন কৰি আছে এতিয়া ইনভেষ্টিগেশ্যন কৰি এতিয়া ডেড বডি থানালৈ লৈ যাব ডেড হোৱাটো না পহৰি দাস পহৰি সূত্ৰধৰ ধনেশ্বৰ দাস তেওঁ এনে অলপ বাঁহ বেতৰ কাম কৰে যিজনে ডেথ কৰিছে ধনেশ্বৰ দাস সেইখিনিয়ে আৰু বেলেগ গম পোৱা নাই এতিয়ালৈকে পুলিচে ধৰিছে এতিয়া
এই ঘৰটোত কোন কোন থাকে মানুহ? ঘৰটোত মাক থাকে আৰু পৰিবাৰ থাকে, বেলেগ নাথাকে। আৰু এতিয়া ল'ৰা দুটা আছে, সিহঁতে ছেপাৰেট হৈছে, সিহঁতে দুজনে থাকে আৰু অলপ ড্ৰিংকছ কৰি থাকে, সেইখিনি আৰু। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।